এতিয়া আৰু মই চাই থাকিব নোৱাৰা হৈছো প্ৰভু। তাৰ উপায় কি কৰিম বুলি ভাবিছা মহাকাল? প্ৰভু, এই পৃথিৱীতে মহাপ্ৰলয় হ'বলৈ আৰু বেছি দিন নাই। অকল মহাসাগৰৰ পানীত সকলোবিলাকে ডুব যাব। গছে বনে তৰু তৃণ একো নাইকিয়া হৈ যাব। আগৰ শিক্ষা সভ্যতা জ্ঞান বিজ্ঞান একো নাইকিয়া হৈ যাব। আৰু ঋষিমুনিসকলে যাক যজ্ঞ কৰিবলৈ বেদ বেদান্ত একো নাইকিয়া হ'ব প্ৰভু। সৃষ্টিৰ ৰক্ষা নহ'লে পৃথিৱীৰ নৰমনুষ্যৰ কি দশা হ'ব মহাকাল? ব্ৰহ্মদেৱ, মহাকাল, এই পৃথিৱীত ধৰ্ম বুলিবলৈ একেবাৰে নাই। সকলোবিলাকে অধৰ্মই এফালৰ পৰা গ্ৰাস কৰি দিছে। গতিকে ব্ৰহ্মদেৱে